এটা বেলেগ ৰূপত দেখিছে কিন্তু লকডাউন চলি আছে ঘূৰি ফুৰিব নাপায় কিন্তু ঘূৰি আছোঁ তো নমস্কাৰ মোৰ চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি আছোঁ ককায়াতত কিবা ক'বা চৰিয়াটোত কি আছে মাইনা এখন নহয় ঠিক আছে মানে তই কিবা কবি স্বপ্না তই কিবা কবি অৰ্গেনাইজ স্ক্ৰিপ্ট ৰাইটাৰ ফোন কৰি আছে তই স্ক্ৰিপ্ট ৰাইটাৰৰ ঘৰতে আছোঁ আমি সকলো আমি কিবা কিবি খালোঁ খানা চানা খালোঁ খাই কিনে এতিয়া যাম আমাৰ দেউতা অলৰেডি ৰেডি হৈ গ'ল পথাৰত যাবৰ কাৰণে যাওঁ আমাৰ সকলৰ এই ৰাইজৰ দেউতা উপায় নাই আৰু বৰষুণ বতৰতো কাম কৰিবই লাগিব নহ'লে ভাত ক'ৰ পৰা খাবা এয়া আমাৰ ভাইটি লখিমপুৰৰ হয় দেউতাকৰ কামৰ সূত্ৰে আমাৰ বাগানতে আছে আমাৰ ভণ্টিয়ে জলপান লৈ ৰেডি পথাৰত যাবৰ কাৰণে আমাৰ পাবজি মেন সেইকাৰণে পাবজি মেন পুৰা আমাৰ দেউতা বান্ধা গৈ আছে সকলোৰ দেউতা আমি যাবৰ কাৰণে ৰেডি ককায়াতৰ তাৰাপতি অঞ্চলত আহি উপস্থিত হৈছোঁ গোটেইবিলাক আমাৰ টিম আমাৰ কেমেৰামেন অম্বিকা বাকী আমি আছোঁ সকলো এখন সুন্দৰ ছবি শ্বৰ্ট ফিল্ম চুটি ছবি পষ্ট বুলি আমি আজি শুভ আৰম্ভণি কৰিবলৈ আহিছোঁ উপায় নাই বৰষুণ লকডাউন বৰষুণ বানপানী সকলো আজৰি ন মাজত ধুনীয়াকৈ আমি আজি আমাৰ শ্বুটিঙৰ শুভ আৰম্ভণি কৰিম বুলি ভাবিছোঁ সেইকাৰণে আমি আজি ওলাই আহিছোঁ গোটেইবিলাকে থেংক ইউ
ধেমালি কৰাৰ মাজতো আপোনালোকক এটা চিৰিয়াছ কথা কওঁ যে কিমান কষ্টৰে খেতি পথাৰত খেতিয়কে খেতি কৰে আমি সেইটো বুজিব লাগে। এতিয়া মই আজি প্ৰথমবাৰৰ কাৰণে খেতি পথাৰত এনেকৈ নামিছোঁ, মোৰ অনুভৱ হৈছে কিমান কষ্ট হয় তেওঁলোকৰ। এনেকৈ বোকা পানীৰ মাজত গোটেই দিনটো তেখেতসকলে কষ্ট কৰি আমাৰ সকলোৰে কাৰণে খাদ্যবস্তু তেখেতসকলে তৈয়াৰ কৰে। তাৰ মাজতো আজিকালি দেখিবলৈ পাওঁ যে খেতি পথাৰবিলাক নষ্ট কৰি পেলাই আপোনাৰ বিভিন্ন উদ্যোগ নিৰ্মাণ কৰি থকা হৈছে। আচলতে সেইবিলাক হ'ব নালাগে। উদ্যোগো লাগে আমাৰ নিবনুৱা সমস্যাৰ ৰোধ কৰিবলৈ আপোনাৰ উদ্যোগো লাগে, কিন্তু উদ্যোগ লগাৰ লগতে আমাক খেতি পথাৰো লাগিব। খেতি পথাৰেই মেইন। আৰু অসম যিহেতুকে কৃষি প্ৰধান ৰাজ্য, সেয়েহে অসমক আমি কৃষিটো আমাৰ মূল উদ্দেশ্য হিচাপে ৰাখিব লাগে। কৃষিৰ ওপৰত সকলোৱে গুৰুত্ব আৰোপ কৰিব লাগে। এইটো মই অনুৰোধ জনাইছোঁ। আপোনালোকে কৃষকৰ মানে দুখ কষ্টটো আপোনালোকে বুজক, এইটোৱে মানে আশা কৰিছোঁ। আৰু যি কি নহওক চাওক ভিডিঅ'টো। ইয়াত কাম কৰি কেনে লাগিছে এই পথাৰৰ মাজত, অনুভৱ কেনেকুৱা? হয়, খুবেই ভাল লাগিছে। আৰু আজি মই প্ৰথমবাৰৰ কাৰণে অভিনয় কৰিছোঁ, সেয়েহে এই খেতি পথাৰত অভিনয় কৰিছোঁ যে গোটেই ৰাইজে আমাৰ এই কাহিনীটো আদৰি ল'ব বুলি আশা ৰাখিছোঁ। স্ক্ৰিপ্ট ৰাইটাৰ, যেনিবা আপুনি এই ফিল্মখনৰ শ্বৰ্ট ফিল্মখনৰ আপুনি ৰাইটাৰ হয়। এই ফিল্মখনৰ কিহৰ আধাৰত বনোৱা হৈছে এইটো আপুনি অকণমান কৈ দিব নেকি? হয়, এই ফিল্মখন মানে গাঁৱলীয়া মানুহৰ খেতি বাতিৰ লগত কেনেদৰে জড়িত হৈ থাকে সেই বিষয়ত লিখা হৈছে। আৰু মানে নতুনকৈ লিখিছোঁ, আপোনালোকে আদৰি ল'ব বুলি ভাবিছোঁ আৰু লয় যেন। সেয়াই আৰু আপোনালোকে আদৰি ল'ব। গম পাব, চিনেমাখন চালে আপোনালোকে গম পাব গাঁৱলীয়া মানুহৰ কেনেধৰণে জীৱন নিৰ্বাহ কৰে। ভুল হ'ব পাৰে, ভুল ভ্ৰান্তি হ'ব পাৰে, সেইখিনি আৰু মাফ কৰি দিয়ে যেন।